SSB দাঁতগিৰি আৰু ফৰেষ্ট বেংগলৰ আমাৰ একেলগে জইণ্ট পেট্ৰলিং আছিলে আৰু যিটো আমাৰ তেওঁলোকৰ পাছ খবৰ আছিলে ইনফৰমেশ্যন আছিলে সেই আধাৰত আমি সেই জংঘললৈ গৈছিলোঁ তেওঁলোকৰ লগত আৰু ঠিক তেনে মুহূৰ্তত আমি সেই বস্তুখিনি তাৰ পৰা ৰিকভাৰী কৰিছোঁ উদ্ধাৰ কৰিছোঁ বৃহৎ পৰিমাণ তাৰ আগতে কিছুদিন আগতে তাত এভেকশ্যনো হৈছিলে আৰু ফৰেষ্ট আৰু SSB একেলগে এভেকশ্যনৰ তাত জইন কৰিছিলে তাৰপিছত এভেকশ্যন হোৱাৰ পিছতে তেওঁলোকে কাঠবিলাক ভূটান জংঘলৰ পৰা আনি আছে কাটি পেলাই বৃহৎ পৰিমাণৰ আৰু গোটেইখিনি আমি ফৰেষ্টৰ বিট অফিচাৰ ছাৰ আৰু আমি মিলি গোটেইখিনি ইয়াৰ পৰা গাড়ী মগাই পেলাই আৰু তেওঁলোকৰ ষ্টাফ লৈ পেলাই আমাৰো ষ্টাফ আহিছে আহি পেলাই আমি বস্তুখিনি গোটেইখিনি ৰিকভাৰ কৰি লৈ আহিছোঁ ফৰেষ্ট অফিচাৰ 45 লাখৰ পৰা 50 আনুমান আমিতো এইটো ওদালগুৰিৰ পৰা উদ্ধাৰ কৰিছোঁ ওদালগুৰি এই আমি যে সেই দিনত এভিকশ্যন কৰিছে এই জেগাটো আমি এই বস্তুটো এই খাটটো উদ্ধাৰ কৰি লৈ আহিছোঁ এইটো মেক্সিমাম মোটামুটি 30-40 লাখত ইয়াতে কিবা ৰেট হ'ব এইটো বস্তুটো এইটো ওদালগুৰি ডাইৰেক্ট আমি ওদালগুৰি তাতে এইটো উদ্ধাৰ কৰিছোঁ এই আমাৰ SSB আছে আৰু আমাৰ এই বেংগল ষ্টাফ আছে জইণ্ট পেট্ৰলিঙত আমি এই বস্তুটো পালে এইটো লালি আছে চাৰাং আছে ককন আছে এই বস্তু এই কাঠবিলাক যিমান জংঘল পৰা এই মৌ গাড়ী দিয়া আনি পেলাই এই ওচৰতে আনি থাকে তাৰপাছত ওচৰত আনি পেলাই এই টাটা মোবাইল মাতি পেলাই টাটা মোবাইল তাতে লোড কৰি পেলাই এই লৈ যায় এই জংঘলটো ডাইৰেক্ট এই ওদালগুৰি একদম উত্তৰ এই ভূটান ওচৰতে ভূটানৰ ওচৰতে ফুৰি চিৰাংৰি ফুৰি যাম এই জেগাতে চলি আছে এতিয়াও চলি আছে আমিতো ইমান চেষ্টা কৰিছোঁ তথাপিও চলি আছে আমিতো চৰকাৰৰ তৰফৰ পৰা যিমান পাৰি চেষ্টা কৰি আছে এইটো বন্ধ কৰিবৰ কাৰণে পাব্লিকৰ পৰা আমি হেল্প বিচাৰি আছে আমি যিমান পাৰি এইটো যোগ্য কৰিবৰ কাৰণে আমি চেষ্টা কৰি থাকিম